আজি মই ষ্টেপল কটনৰ খুব ধুনীয়া কেইযোৰমান কাপোৰ দেখুৱাবলৈ লৈছোঁ। প্ৰথমতে মই এইযোৰ দেখুৱাম। ইয়াৰে যদি মই চাদৰখন চাওঁ, প্ৰথমতে মই চাদৰখন দেখুৱাই লৈছোঁ। এইটো কিন্তু ব্ৰকেট ডিজাইন হয় দেই। যিহেতু এনেকৈ মাজটো খালী থাকিব আৰু এইটো হৈছে আঁচলটো। বিৰাটেই ধুনীয়া এই কাপোৰযোৰ। ষ্টেপল কটন যদি চফ্ট মেটেৰিয়েল হয় আৰু ইয়াৰে ছাইড পটিকেইটা হ'ব এইকেইটা। এইকেইটা হৈছে ছাইড পটি আৰু ইয়াৰে মই মেখেলাখন দেখুৱাই দিম। আৰু ইয়াৰে মেখেলাখন হ'ব এইখন। এইখন হৈছে মেখেলাখন, যিহেতু মাজটো খালী থাকিব কাৰণ ব্ৰকেট ডিজাইন হয় আৰু কালাৰটো আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে পাব। আকৌ নেক্সটযোৰ মই এই কালাৰটোত দেখুৱাম। এইযোৰ কিন্তু বিৰাটেই ধুনীয়া হয়, যিহেতু কাপোৰকেইযোৰ ব্ৰকেট ডিজাইনৰ হয়। ইয়াৰে মই চাদৰখন প্ৰথমতে মই দেখুৱাই দিম। এইখন হৈছে চাদৰখন আৰু ইয়াৰে আঁচলটো। এইটো মাজটো যিহেতু খালী থাকিব কাৰণ ব্ৰকেট ডিজাইন হয় আৰু ইয়াৰে ছাইড পাৰিকেইটা হ'ব এইকেইটা। আৰু ইয়াৰে মই মেখেলাখন দেখুৱাই দিছোঁ। ইয়াৰে মেখেলাখন হ'ব এইখন। আঁঠুলৈকে যিহেতু কাম কৰা থাকিব বা আঁঠুলৈকে এইটো পৰিব আৰু এইযোৰ বিৰাটেই ধুনীয়া ষ্টেপল কটন যিহেতু হয়, গৰমৰ কাৰণেও কিন্তু আৰামদায়ক কাৰণ একদম খহটামূৰীয়াটো নহয়, চফ্ট মেটেৰিয়েল হয়। আৰু ইয়াৰে মই কালাৰটো এতিয়া দেখুৱাই দিছোঁ। ইয়াৰে এটা কালাৰ হ'ব এইটো, কাৰণ একেটা ডিজাইন হয়। কালাৰটো এইটো হয়, যোৰ বিৰাটেই ধুনীয়া ৰংটো। তাৰপিছত আৰু এযোৰ আছে বগাত আছে। বগাত মই কালাৰটো দেখুৱাই দিছোঁ। এইযোৰ হৈছে বগাত, যিহেতু ডিজাইনটো একে, খালি কালাৰকেইটা অকণমান বেলেগ পাব। এইবোৰ হ'ল ষ্টেপল কটন, খুব চফ্ট মেটেৰিয়েল হয়। একদম চফ্ট মেটেৰিয়েল হয়, বোলে খহটা তেনেকুৱা নহয় দেই, একদম চফ্ট মেটেৰিয়েল হয় এইবিলাক। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মোক হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰিলে পাই যাব।